জুইৰ ওচৰত যেন এক প্ৰকাৰ হাৰ মানিবলৈ বাধ্য হৈছে আমেৰিকা। বিভিন্ন ধৰণৰ টেকন'লজি থকাৰ পাছতো যেন এক প্ৰকাৰ উপায়হীন হৈ পৰিছে আমেৰিকা। আজিও দাউ দাউকৈ জ্বলি আছে সেই জুইকুৰা জুই প্ৰায় 12 দিন ধৰি নুমুৱাবৰ কাৰণে অক্ষম আমেৰিকা। বিভিন্ন উপায়েৰে জুই নুমুৱাবলৈ চেষ্টা কৰিও বিফল হ'বলৈ বাধ্য হৈছে আমেৰিকা। কোনো ধৰণৰ প্ৰযুক্তিবিদ্যাই যেন আজি সফল হ'ব পৰা নাই জুইৰ ওচৰত। দাবানলত পুৰি ছাই হৈ গৈছে ডাঙৰ ডাঙৰ অট্টালিকা। যি জুইত লক্ষাধিক ডলাৰৰ সম্পত্তি জ্বলি ছাই হৈ গৈছে। প্ৰকৃতিৰ ওচৰত যেন অচল হৈ পৰিছে আজি আমেৰিকা। বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা থকা স্বত্তেও প্ৰকৃতিৰ ওচৰত অচল হৈ পৰিল আজি আমেৰিকা। হাজাৰ হাজাৰ ফায়াৰ ফাইটাৰ্ছেও নিৰ্বাপন কৰিব পৰা নাই জুই। আকাশৰ পৰা ফায়াৰ ফাইটাৰ্ছৰ যোগেৰে বিভিন্ন ধৰণৰ কেমিকেল ব্যৱহাৰ কৰিছে, তথাপিও পুৰি ছাই হৈ গ'ল কেলিফৰ্ণিয়াৰ লছ এঞ্জেল। লগতে হাজাৰ হাজাৰ হলিউড তাৰকাৰ ঘৰবোৰ জ্বলি নিমিষতে ছাই হৈ গ'ল।